हेलो एवरीवन तो आपनालोके थाम्बनेल चाइ गमे पाइছে আজি মেঘালীৰ বিয়া তো এটা বৰ্তমান মেঘালীৰ বিয়াত যোৱা নাই বৰ্তমান মা মই আৰু আছে আগত আছে অনিৰ্বাণ হাই তো অনিৰ্বাণ আমি গটেকেটাই যাই আছো আৰু আমাৰ লগত আছে দীপ হাই তো আমি আজি গটেকেটাই যাই আছো নলবাৰী আৰু নলবাৰীত যাই আছো এখন ধুৱেনি খাবা তো বহুতে ধুৱেনি মানে কি বুজি নাপায় ধুৱেনি মানে হল তুলনি বিয়া এখন খাব যাই আছো সৰুতে কোৱা হৈছিল যে তুলনি খালে বলে মানুহৰ দাড়ি নাগাজে কিবা হয় তো মইতো সৰুৰ পৰাই তুলনি আহুজোৱা নাম জেউৰা এভৰিথিং খাই পাইছো তো মোৰ কিন্তু দাড়ি কাটছে বাৰু তো ভোক লাগিলে খাই দিবা লাগে সব তো এতিয়া গৈ আছো আমি নলবাৰী তো তাৰে পিছত মেঘালীৰ বিয়া দেখাম তো যাও আগে নলবাৰীত যাই এখন নলবাৰীত তুলনিখন দেখাম আৰু তো বলক তো গাইস আহি সদায় দৰে এনেকে মালিগাঁৱত ফাঁচিছো নাই বুলি ক'লেও আধা ঘণ্টাৰ ওপৰ ফাঁচিলোৱে এতিয়াও বহুত জাম আছে আগত চাব পাৰে এই জামটো কি এই জন্মত শেষ নহবই নেকি অনিৰ্বাণ কি ক'বা এই জামটোৰ বিষয়ে আহা ৰাস্তাটো ক্লিয়াৰ আছে কিন্তু এই যোৱা ৰাস্তাটোতহে ভাবছিলো পটকে যাই পাম 12টা মানৰ ভিতৰত নলবাৰী যাই পাম এতিয়া যি দেখা গৈছে 1:30-2টা বাজব আৰু আহি জাম চাম যাবত 1 ঘণ্টা মানে ফাঁচলো তো আহি আমি পালো আপোনাৰ জালুকবাৰী আৰু 56 কিলোমিটাৰ লাগিব ইয়াৰ পৰা তো 1.5 ঘণ্টা 1 ঘণ্টা 15 মিনিট মানত যাই পাব লাগে তো দীপ 1 ঘণ্টা 15 মিনিট মান পাম না পাই যাম কিন্তু আমি অলপ হাজৰ চন্দ্ৰমাত সোমাই চাথা খাব লাগিব অলপ ভোক লাগি আছে অনিৰ্বাণ ভোক কেনেকুৱা বিৰাট ভোক লাগি আছে পেটত নিগনি দৌৰি আছে কি দৌৰিছে নিগনি দৌৰি আছে পেটত নিগনি পেটত সোমাই নেকি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ তো যাই আছো দিয়ক আৰু বা ধুনীয়া কৰিছে এইখিনি তো ইয়াৰ পৰা ষ্টাৰ্ট হ'ল শৰাইঘাট ব্ৰিজ আজি ৰবিবাৰ হিচাপে বহুত গাড়ী ওলাইছে আজি সব মানুহ ওলাইছে নেকি সব নলবাৰী যাব নেকি হা ইমান জামত ফাঁচিছো আজি তো গাইস যাই আছো আজি গাড়ীয়ে গাড়ী ৰাস্তাত একোই দেখা নাপায় মোবাইলত ব্ৰিজৰ ওপৰতো জাম হৈছে আৰু আজি আৰু আমি জাম খাবা আনে হৈছে কি দীপ আজি অৱস্থা বেয়া আমাৰ বহুত কষ্টৰ মাজত কষ্ট পাই আছো ব্ৰিজৰ মাজতো যাম তাকেতো কষ্টই কষ্ট আজি এইটো চাওকচোন আধা ৰাস্তা পোৱাই নাই টোপনি আৰম্ভ হলে অনিৰ্বাণ কি হল মূৰ বিষাই আছে না টোপনি লাগছে সঁচা কথাটো কোৱা তো গাইজ এই অৱস্থা চাওকচোন ভাবিলো হাজৰ ভিতৰেদি আহিলে সোনকাল যাই পাম কিন্তু অৱস্থা বহুত বেয়া কাৰণ তেতিয়াৰ পৰা নাই বুলি ক'লেও আমি 1 ঘণ্টামান সময় শিঙি মাৰি পাৰ হৈ আপোনাৰ হাজো নাপাওঁতে এইখিনিত ফাঁচি আছো তো বহুত টাইম লাগি আছে কি হ'ব কেইটা আজি নলবাৰী যাই পাম ক'ব নোৱাৰো দে অনিৰ্বাণ কি ক'বা গাড়ী কণ্ডিশ্যন আজি বহুত জামত ফাঁচিলো আমি তোমাৰ কেনে লাগিল মজা লাগিছে জামতে লাহে লাহে গাড়ী যাব পাৰে তো এতিয়া আমি বৰ্তমান এই হাজো পাখা মেলা জাষ্ট পাৰ হৈছো আমি 3 ঘণ্টা সময় গাড়ীৰ ভিতৰতে আছো এখনি পৰা আমি কি যাই পালো 3 ঘণ্টাত নলবাৰী পৰা আমি বিয়া খাই অলৰেডি আমি আহিব হলো এতিয়া ৰিটাৰ্ণ ওলাব টাইম এতিয়া আমি যাই আছো সিপিনে আৰু মেঘালীৰ বিয়া কি হ'ব মাকে কোনো কথা মাৰ বহিয়ে যাই আছে মা কি কবি মা এই গাড়ীত যাই সহ্য লাগছে যাবৰ কাৰণে তো আহি বিয়াৰ ঘৰ পালো কইনাৰ মামেক কেনে অনুভৱ কেনে এইটো কইনা দেখাম আৰু বাৰু দালি চব্জি আহি গ'ল আৰু এইপিনে বহি আছে মানুহ আৰু আমি বহি আছো তো গাইজ এইটো হৈছে মাহৰ দালিত খাহীৰ তেল পুৰা গোটা খাহীৰ তেল দিছে আৰু এইটো হৈছে মাছ আৰু তাৰ লগত দিছে মাংস মানে এভৰিথিং আৰু মস্ত সোৱাদ হৈছে মই আধা ভাত খাই দিলোঁ তো আমি খাব আহিছিলোঁ তুলনি বিয়া কিন্তু আহি এনেকুৱা লাগিছে যেন ডাঙৰ বিয়াখন হৈ আছে বহুত মানুহ হৈছে বিয়াখনত তাৰে উপৰি আপোনাৰ খানা একদম ফাৰ্ষ্ট ক্লাছ আৰু এই অনিৰ্বাণে কৈ আছিল খানা ভাল হোৱা বুলি কিন্তু হাল্লাত মানে চাউণ্ডটো অহা নাই
তাৰপিছত হ'ল ফটো উঠা পৰ্ব। এই আমাৰ মামা মামী চব এভৰিথিং মাহী গোটেইখিনি মিলি ফটো উঠি আছে ধামধুমাৰ, আৰু মই কেমেৰা কৰি আছোঁ। হাই গাইজ, আপোনালোকে চাব পাৰে আমাৰ অৱস্থা, আৰু মই পিছপিনৰ অৱস্থাটো দেখাই আছোঁ। এয়া পিছপিনে দীপ এৱে আৰামত যাই আছে খালি। বাকী অনিৰ্বাণ কি ক'বা? তেওঁৰ আৰামত গৈছে, তেওঁৰ কোলাত কোনোবা বহিলে গাড়ীয়ে নাযাব। 2022 চনৰ বিহুৱতী প্ৰতিযোগিতাত ধনিষ্ঠা ডেকা, মানে মোৰ মাহীৰ ছোৱালী হয়, চ' তাই বহুত পুৰস্কাৰ পাইছে। তাইক কেনেকৈ ক'ত কি পুৰস্কাৰ পালে অলপমান আমি থুলমূলকৈ জানি লওঁ, চ' চাই থাকক আপোনালোকে। নমস্কাৰ, মোৰ নাম শ্ৰী ধনিষ্ঠা ডেকা। মোৰ ঘৰ নলবাৰী বিদ্যাপুৰত। মই বৰ্তমান BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ এগৰাকী ছাত্ৰী, আৰু যোৱা বছৰ মই 2022-23 বৰ্ষত মানে এইবিলাক কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তুমি যে পুৰস্কাৰখিনি পালা, মানে ক'ত কেনেকৈ পালা অলপমান জনাই দিবাচোন। হয়, মই প্ৰথমে মানে পাঠশালা ৰঙালী বিহু সন্মিলন 2022 তাত নাছিলোঁ। তাত প্ৰথম পুৰস্কাৰ পালোঁ, 1 লাখ টকা আছিলে, লগত প্ৰমাণ পত্ৰ আৰু সেই ওখ দীঘল ট্ৰফিটো মানে গোলকে যে এইটো আছে। তাৰ পিছত পালোঁ ডুমডুমা বিহুৱতী হলো মই। এই য়েলো কালাৰৰ সেইখন যে আছে শ্ৰেষ্ঠা বিহুৱতী, সেইখন পিন্ধাইছিলে, ট্ৰফি দিছিলে। তাৰ পিছত হলো পাটকাই বৰ বিহুৱতী 2022। এয়া মোৰ জাপি এটা, এয়া পাটকাই বৰ বিহুৱতী যে লিখা আছে সেয়া। তাৰপিছত তো ওপৰত যিখিনি আপোনালোকক মই দেখাইছোঁ গড়টো বা যিমান যি পুৰস্কাৰ আছে চব তাই 2022 চনতে মানে পাইছে গোটেইখিনি। তাৰে উপৰি তাই ধুনীয়াকৈ কৈছিল যে আৰু ক'ত কি পাইছে, ধুনীয়াকৈ কৈছিল। কিন্তু মেঘালীৰ বিয়াখন চাব আপোনালোক বহুত আগ্ৰহী হৈ আছে, সেইকাৰণে মই ভিডিঅ'টো মানে অলপ স্পীড কৰি দিছোঁ। চ' তারপরে মানে তাই আৰু নাম কৰক, তো ভাল ভাল কাম কৰি যায় আছে, আৰু 2023 যাতে তাই ইয়াতকেও আৰু যাতে বেছিকৈ পায় তাৰে আশীৰ্বাদ কৰিলোঁ। 2022-23 বৰ্ষত মানে বহুত নাম কৰিছে, যে অসমৰে হওক বা নলবাৰীৰে হওক। তাকে আশীৰ্বাদ কৰি যাব, আৰু আগলৈ নাম কৰি যাব, দাদাও আশীৰ্বাদ কৰিব আৰু ৰাইজেও আশীৰ্বাদ কৰিব। তো মানুহে কয় নহয়, য'তে বাঘৰ ভয় তাতে ৰাতি হয়, আৰু আহি দমদমাততো 1 ঘণ্টা জামত ফাঁচিছোঁ। এতিয়া শিঙিমাৰীত আমাৰ গাড়ী আহিলে নাই, তো এই বাহিৰত বজাৰ কৰি আছোঁ। মেঘালীৰ বিয়া কি হয় গাইজ, তো মেঘালীৰ বিয়া ৰিচিপশ্যন আছিল ৰাতি 8টালৈকে, আৰু এতিয়া বৰ্তমান সময় হ'ল 9টা। তো এতিয়ালৈকে বিয়াত যোৱাই নাই। যোৱাৰ পিছত বা তাইৰ কি মানে কেনেকুৱা ফেচ হয়, তো ভয় লাগি আছে। তো এতিয়া মালিগাঁও পালোঁ, আৰু মালিগাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ চাওক। এইয়া হ'ল মালিগাঁৱৰ পৰিৱেশ, ব্ৰিজৰ ওপৰৰ পৰাই যাম আৰম্ভ মালিগাঁও। আজি চাগে 12টামান বাজিব। দৰাই কইনা লৈ যোৱাৰ পিছত আমি যাই পাম। তো ফাইনেলি বহুত শাস্তি খাই হ'লেও আহি পালোঁ মেঘালীৰ বিয়াত, আৰু মেঘালীক মাতবা মোৰ ভয়ে লাগি আছে। মেঘালী মোক দেখি মুখখন পেকটে দিছে। তো তথাপিতো বাৰু আহিলোঁ, আহি কিনে এতিয়া কইনা ৰিলচ বনোৱাত ব্যস্ত বৰ্তমান। দিয়ক চাওক আপোনালোকে, এতিয়া বিয়া আৰম্ভ। তো ৱেলকাম টু মেঘালী মেৰিজ পাৰ্টি। তো আজি হিৰক একদম হিৰ' হৈছে। হিৰক তো বিয়া খালা? বিয়া খালোঁ, অলপ আগতে ভাত খালোঁ, বহুত ভাল লাগিল। ভাল লাগিল। বাকী মেঘালীৰ বিয়া কি ক'বা? মেঘালীৰ বিয়া বেয়াও লাগছে, ভালো লাগছে। তাইৰ নতুন এটা জীৱন মানে এতিয়া ষ্টাৰ্ট হ'ব। বিকি কি বিয়া খাই হাকবা গেল নেকি? বিকি চেৰে আছে, একদম চেৰে আছে। তাক থৈলোঁ মই। বঢ়িয়া। মেঘালী মোক আজি বেয়া পাইছে কিয়? কি কৰিম, মই ভ্লগ বনাইছোঁ, ৰাস্তাত গোটেই তোমাক দেখাবৰ কাৰণে বনাই থৈছোঁ। কিমান জামত ফাঁচিছোঁ, বহুত বেছি বেয়া পাইছোঁ। আৰু একদিন বিয়া আহিব, তেতিয়া দেখা ঠিক আছে। তুমিতো এনেও নাহা বুলি জানোৱে। ঠিক আছে বাৰু, যি কি নগলত উঠছে তথাপিতো ফটো চাই থাকক আপোনালোকে। বাকী দৰা আহিব অলপ পিছত ন, মই পুৰা টাইমত আহিছোঁ, দৰা অহা টাইমত। তো গাইজ এতিয়া দৰা আহিবৰ টাইম হৈছে, আৰু মেঘালী ৰেডি। মেঘালী কি চাই আছা তুমি? তোমাৰ দৰা আহি পাব হৈছে, তোমাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা? অলপ দুখ লাগি আছে তাইৰ বাবে। ভালতো বহুতেই লাগিছে যিহেতু আজি বিয়া। একো নাই টেনশ্যন নল'বা। আৰু কইনাৰ লগত মাইনা যাব আজি, মাইনা সখী কইনাৰ। এৰিকলি কাৰ বিয়া আজি? মাইনাৰ লগত যাবানে? যাবা? তাইক লৈ যাবা নেকি?
বাবু মাইনাত আহি গৈছে আমাৰ দৰা বাবু মাইনাত দৰা আহিছে বাবু মাইনা দৰাই বাবু মাইনা লৈ আহিছে আপনার যে ভন্টির বিয়া কেন অনুভব একদম মানে চুপ একেবারে কান্দি আছে ন একদম কান্দি আছে ভিতরে তো কান্দা পড়বে চলে গেছে সবে কান্দি আছে তো এটা তো দৰা প্ৰথম আগুৰা হ'ব আৰু গোটেই পৰ্যায় মই দেখাই আছো আপোনালোকক আৰম্ভণিতেচোন হাহাকাৰ কি নিকুঞ্জ নিশান্ত অ চৰি নিশান্ত নামটো ভুল হৈছে নিশান্ত দে মাৰা দৰাক ধুনীয়াকে মানে ফটো মাৰা আৰু এও আছে তোমাৰ নাম কি এওঁলোক দুটাই কৰিছে খুব ভাল কাম কৰে এটা দৰা নাম কৰে এটা দৰাক প্ৰশ্ন সোধা হ'ব এটা প্রশ্ন উঠব পুরা উঠব একদম টান টান প্রশ্ন এইবিলাক গাড়ীও আহি আছে কিন্তু আমি ৰাস্তাৰ মাজতে চেয়াৰ থৈছোঁ বাৰু তো গাইজ এয়াই হ'ল মেঘালীৰ দৰা আৰু মেঘালীৰ দৰা অহাৰ লগে লগে মানে প্ৰথম আমাৰ চব বিয়াৰে এটা পৰ্যায় আছে যে প্ৰথম দৰাক প্ৰশ্ন সোধা হয় তো প্ৰথম জেন্টছ পাৰ্টি প্ৰশ্ন সুধিব দৰাৰ লগত চোন আপিয়ে নাই কি ক'বা আপি চাবা ৰখি আছিল ইমান ৰাতিলৈকে এতিয়া নাই দেখোন সেইটো দৰাৰ লগত চোন আপি নাই কি ক'বা বেছি ভাল লাগিছে লাগা নাই এইটো কইনা ঘৰৰে ভাল লাগছে তোমাৰ কইনা ঘৰৰ ছোৱালী আছে হিৰকৰ বহুতটা গাৰ্লফ্ৰেণ্ড আছে আৰু মই সকলোকে কৈছোঁ তই সেইটো ভালকে চাই আছা কৃষ্ণ হে বুলিছোঁ এটাও গাৰ্লফ্ৰেণ্ড নাই কোনোবা যদি এই ভিডিঅ'টো চোৱা যদি ভাল লাগে মানে অলপ কণ্টেক্ট কৰিবা কথা যোৱা পাতিবৰ কাৰণে পাগলা তো এবাৰ লেডিজ পাৰ্টিয়ে সুধিব দৰাৰ নাম হৈছে প্ৰাণজিত আৰু দৰাৰ ঘৰ হৈছে চাংচাৰী তো চাংচাৰীত মেঘালী বিয়া হৈ যাব কলে মানুহ অৱস্থা নাই কইনাৰ বাপেকৰ ডাইৰেক্ট চকুৰ কাৰণে মাৰি দিলে আৰু খং উঠিল তাৰপিছত মামেকৰ একদম ডাইৰেক্ট চকত মাৰিব মাৰা 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 অবৰীয়া বেয়া টেমা চুটিছিল তেওঁলোকৰ এইয়া ধমকি দিছে অলপ তাৰপিছত স্প্ৰে মাৰা পৰ্বটো বন্ধ कैसा है बच्चर पप्पू कैसा है तुपनी यार तर बेया खং উঠি আছে মোৰ ওপৰত খালি তুপনি আজিৰ দিনটো তুপনি হেতৰ খতি না দেটাই বাজিব ৰখাই ৰাখছে ডিপু বৰ্মনে आयुष्मान भगवान सदा सुखी रहो
মই এটা ফটো লৈছো সৰি দেই চাম বাৰু আমি বহুত ভাল পাওঁ তোমাৰ কিয় খং উঠিছিল এনে বা যাবৰ কাৰণে খং উঠি আছে ঠিক আছে শুই যোৱা আঙুঠিৰ খেলা চাব নোযোৱা আজি টিংকু দাই দেৰিকে আহিছে বহুত দেৰিকে আহিছে তথাপিতো দেৰিকে আহিও এইটো 20 মিনিট মানৰ ভিডিঅ' হ'ব পুৰা বিশেষকৈ ছাগলী মাংস মাটন পুৰা খাইছে চুচিছে পুৰা তো এতিয়া আঙুঠি লুকোৱা খেল হ'ব খেলা চাম কাজ যোৰ আছে চাব লাগিব আজি তো মেঘালীৰ মাইমাকনিক একদম খাতাৰনাক লুক দি দিছে চক একদম এই মুখ লুকি ৰাখিছে চাওঁ মুখখনত দাঙি দিয়ক হেম আমি বঢ়িয়া একদম পুৰা ভয়ানক বনাই দিছে তো ফাইনেলি আহি কইনা যোৱাৰ সময়টো আহি পালে আৰু খাতাৰনাক তিৰি মানে বিয়া হৈ এতিয়া গুচি যাব তো এতিয়া কান্দি আছে বাৰু কান্দা কাটা পৰ্যায় চলি আছে বৰ্তমান তো ঠিক আছে তাইৰো যাতে যুগ্ম জীৱনটো সুখৰ হয় তাৰে কামনা কৰিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰিব মোৰ ভ্লগ চাই কেনেকুৱা লাগিল তাৰোপৰি নতুন ভিডিঅ' আৰু আহি থাকিব তো আপোনালোকে মৰম দিব বহুত ধন্যবাদ সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে লাভ ইউ অল